আপুনি কিবা ক'ব আমি খানা খাবলৈ যাওঁ ভালকে খানা খাই আহিবা আৰু লগত মাংস বাতি এটা লৈ আহিলে ভাল পাম ওকে আমি খানা খাবলৈ ওলাইছো এতিয়া আইতা আমি খানা খাবলৈ ওলাইছো পাহাৰত আপুনি কিবা ক'ব ভৰি বিষ কৰি নানিবি আমাৰ লগত ইও খানা খাবলৈ যাব পাহাৰৰ ওপৰলৈ আৰু ইয়াৰ বাইকে টিকটক বনাই আছিলে আৰু আমি খানা খাবলৈ যাম আপোনাক কিবা ক'বলৈ আছে মোৰ দুখ লাগিছে মোক দিদিয়ে আমি অকলে অকলে খাম আহিছো বাই বাই আজি আমি খানা খাবলৈ যাম পাহাৰৰ ওপৰত আৰু মোৰ লগত বহুত লগৰীয়া দুটা ওলাইছে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পাহাৰৰ কিছু দৃশ্য আৰু এতিয়া আমাৰ বস্তু বাহনি ৰেডি হৈছে আমি যাবলৈ ওলাইছো হৈ গ'ল আমাৰ লগত এয়া সকলোবোৰ বস্তু লৈ লৈছো এয়া ডিছপ'জেল গ্লাছ মিঠাতেল দা কটাৰী যিমান যি বস্তু লাগে লৈ লৈছো আৰু আমি যাবলৈ ওলাইছো এতিয়া এয়া চাওক আমাৰ সাইডত পাহাৰৰ জুই এটা আছে আৰু ইয়াৰ কানে কানে আমি যাবলৈ ওলাই আছো আমি গৈ আছো এয়া ৰাস্তা জেগাখিনি পোৱাগৈ নাই কিন্তু ইয়াত গোটেই পাহাৰে আৱৰি আছে জংঘল আছে আমি গৈ আছো এয়া হাতত মোনা লৈ আৰু এয়া পাৰ্টনাৰ দুজন আমি গৈ আছো লাহে লাহে চাওক এয়া চাইডত এটা পুখুৰী আছে আৰু সেয়া হাঁহবিলাক চৰি আছে এইটো পুখুৰী আৰু ইয়াৰ ৰাস্তা কাণতে পাওঁ আমি পুখুৰীটো আৰু ইয়াত বহুত মানুহ আহে পিকনিক খাবলৈ জানুৱাৰী ছিজনত বিশেষকৈ বেছি মানুহ হয় ইয়াৰ পিকনিক খোৱা আৰু এইটো প্লেচ হয় পিকনিক খোৱাই আৰু আমি গৈ আছো সিহঁতে মোক এৰি থৈ সেই ইয়াত দূৰ পালেগৈ সেইকাৰণে মই কি দেখিলোঁ মই ইয়াত কি জংঘলী মুৰ্গী আছে নেকি আমাৰ খানা হৈ যাব কিন্তু এই জংঘলী মুৰ্গী চাওক না কেনেকৈ চৰি আছে ঐ পবিত্ৰ এটা ধৰি ফাইনেলি আহি পাইছো জেগাখিনি আমি আৰু ইয়াৰ চাইডৰ ভিউবোৰ এনেধৰণৰ আমি গৈ আছো এয়া ফাইনেলি জেগাখিনি আহি পাইছোহি আৰু এইটো গৰুৱে ঘাঁহ খাই আছে ৰাস্তাৰ মাজত এনেধৰণৰ গোটেই পাহাৰৰ মাজত ইয়াত বাঘ ভালুক ওলালেও কোনো গম নাপাব এয়া চাওক কেনেধৰণৰ ভিউ মনোমোহা দৃশ্য আমাৰ এই বোপাইজনক খুব হাঁহা লাগিছে আৰু কেমেৰাৰ ওচৰত আহিব নোখোজে আমি আহি আছো আমি প্ৰথমতে ইয়াতে খানা খাইছিলোঁ আৰু ইয়াত চাওক এয়া শিলগুটি পৰি আছে ইয়াত চৌকা বনোৱা শিলগুটি হয় এয়া আৰু ওচৰত ধুনীয়া কাষত এটা জুৰি আছে এইটো জুৰিটো হয় আৰু এই জুৰিটো আমি এতিয়া আগলৈ যাম আগলৈ আৰু অকণমান ভাল বুলি কৈছে মোৰ লগত বন্ধুকেইটাই আৰু আমি তালৈকে গৈ আছোঁ চাই থাকক আপোনালোকে আৰু ইয়াৰ দৃশ্যবোৰ খুব ধুনীয়া আৰু গোটেই পিচফুল হয় কোনো শব্দ নথকা জেগা মানুহ খুব কম অহা যোৱা হয় কিন্তু খানা খোৱা ছিজনত বেছি হয় মানুহবোৰ আমি তালৈকে গৈ আছোঁ আগৰ খানা খোৱা প্লেচটোলৈ ঠিক আছে চাওক কেনেকুৱা ৰাস্তা এপিনে দেখিছে কিমান জংঘল একো দেখা নাপায় ক'তো আৰু এইখিনিও চাওক কিমান জংঘল আৰু মাজতে এইটো অকমানি একা ৰাস্তা একেবাৰে অকমানিকা
আৰু মোৰ বন্ধুকেইটা আগলৈ গৈ আছে আৰু মই সিহঁতৰ পিছে পিছে গৈ আছোঁ। চাওকচোন কিমান অকমানিকা ৰাস্তা, আৰু ইয়াত বেলিটো চাওক, সেইটো। আৰু আমি গৈ আছোঁ আগলৈ এতিয়া। চাওক মই আহি আহি সিহঁতৰ ওচৰ পালোহি, আৰু সিহঁতে এতিয়া গৈ আছে আগলৈ, আৰু ময়ো সিহঁতৰ পিছে পিছে গৈ আছোঁ। এয়া সিহঁতে। কিনে চাওক, ইয়াৰ তলত এটা জুৰি আছে। ফাইনেলি আমি আহি জেগাখিনি পাই গ'লোহি। চাওক ফাইনেলি আহি পালোঁ জেগাখিনি, আৰু কাষতে এয়া জুৰিটো, আৰু এই জুৰিটো পাৰতে আমি এইপিনেলৈ খানা খাম। আৰু এয়া চাওক কিমান বৃহৎ বৃহৎ পাথৰ আছে, এই জুইটো ওপৰতে আছে, জুইটোৰ ওপৰতে, তাৰ তলেদি এইয়া পানীবোৰ আহি আছে। এয়া চাওক পানীৰ কেনেকুৱা সলসলনি শুনিছেই চাগে নিশ্চয়। এয়া চাওক জুইটো, আৰু জুইটো হয়। এইটো বহুতে চুইমিং পুল বুলিও কয়, আৰু ইয়াত ল'ৰাবিলাকে গৰম দিনত গা ধুব আহে, আৰু ময়ো গা ধুব আহিছোঁ আগতে। আৰু ইয়াৰ ওপৰত আমি খানা খাম। এয়া চাওক, মোৰ বন্ধুকেইটাই বহি আছে, আৰু আমি ওপৰলৈ উঠি যাম। এই ৰাস্তাটো চাওক, আমি এইখিনি জেগাতে ভাত বনাম, আৰু ইয়াৰ কাষত কি ধুনীয়া এটা জুৰি, পানী, ইমান মিনাৰেল ৱাটাৰো পাত্তা নাপাব এইখিনি পানী, ইমান চাফা পানীখিনি। আৰু চাওক আমি ইয়াতে ভাত বনাম, আৰু এইটো এটা পাথৰ হয়। এয়া চাওক, এয়া আমাৰ মোনাকেইটা, আৰু এইটো জুৰিটো, ইয়াৰ মাজতে আমি ভাত বনাম। এয়া চাওক ওপৰৰ দৃশ্য। পাহাৰটো আমাৰ একে ওচৰতে। মই অকণ আগলৈ গৈছোঁ আপোনালোকক কিছুমান বস্তু দেখুৱাবলৈ। এইটো জুইত বহুতে মাছো ধৰিবলৈ আহে, আৰু পানীবোৰ চাওক বহুত চাফা পানী হয়, আৰু ইয়াত মাছ দেখোঁ নেকি তাকে চাবলৈ ট্ৰাই কৰিছোঁ। মাছ এতিয়া নাই দেখা মই, কিন্তু আৰু আপোনালোকক আগলৈ আৰু অলপ লৈ গৈছোঁ মই। আমি এতিয়া খৰি বিচাৰিবলৈ যাম। ইয়াৰ পাহাৰৰ ওপৰত সেইটো সি ওপৰত উঠিয়ে আছে, আৰু ইয়াৰ মই পাছে পাছে যাম। এয়া চাওক খৰি বিচাৰি আছোঁ আমি। খৰি পাইছ? দেখিছা কেনেকৈ কয়। আমি খৰি বিচাৰি বিচাৰি আগলৈ গৈ আছোঁ।
ই পুৰা খৰি বিচৰাত লাগিছে। খৰি বিচাৰি আছো আমি। ঐ এডাল খৰি লহি, এডাল দেখা নাই? এয়া আমাৰ ফাইনেলি ভাত বনাবলৈ ৰেডি কৰি, আৰু এতিয়া আমি ভাত বনাবলৈ যাওঁ খৰিখিনি লৈ। এয়া চাওক, আমি খৰি লৈ ভাত বনাবলৈ গৈ আছো। ইয়াত মোৰ বন্ধুজনে চাগে চৌকা পাতি ৰেডি। এয়া চাওক, জলকীয়া, নহৰু, আলু, আৰু ইয়াত নিমখ, এয়া চাউল, এইটো কেৰাহী আৰু ডিছপ'জেল গিলাচ, আৰু এইটো চৌকা। এয়া আলু পিঁয়াজ কাটি ৰেডি। আৰু আমাৰ মাংসটো ক'ত আছে? অঁ, এয়া মাংস। আৰু আমি বনাবলৈ এতিয়া ৰেডি। আৰু ইয়াৰ কাষতে জুইটোতে ইয়াত ধুই পখালি ৰেডি। ই চাওক, ই পানীখিনি চাই আছে, এইটো মিনাৰেল পানী নে বেলেগ পানী, আৰু খাবলৈ ই কেনেকৈ চেষ্টা কৰি আছে চাওক। মিনাৰেল চাই চাই, मिनरल ने की पाली चेष्टा करी আছে। देखो दोस्तों, हमारा जो भात है वो रेडी हो गया है। आप जो मांस है, मांस बनाबले गई আছে। यार रांधनी धुआत থাকিব পৰা নাই। আৰু এয়া আমাৰ মাংস, এয়া মাংস আমাৰ কেৰাহীত দিবলৈ ৰেডি। জ্বলা নাই, এয়া মছলাখিনি। ফাইনেলি আমাৰ মাংস বনাই ৰেডি হৈ গ'ল। আৰু এয়া খৰিকাত দিবলৈ যোগাৰ কৰি আছে এয়া আমাৰ ৰান্ধনীয়ে। আৰু এইপিনে আছে মিষ্টাৰ সনাতন। আৰু আমাৰ ফাইনেলি খাবলৈ হৈ গ'ল। এয়া ভাত বাঢ়ি ৰেডি। আৰু সিহঁতে খোৱা বোৱাত বিজি হৈ গ'ল। আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আগলৈ কিবা নেক্সট টপিকত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই দোস্তো।